সকলোকে শুভ সন্ধিয়া জনাই আজি সন্ধিয়াৰ কেইটামান গুৰুত্বপূৰ্ণ খবৰ আপোনালোকলৈ লৈ আহিছোঁ। আপোনালোকে ভিডিঅ'টো শেষলৈকে চাব বুলি আশা কৰিছোঁ। আজি হৈছে 6 জুলাই সন্ধিয়াৰ খবৰকেইটা চাই আপোনালোকে আপোনালোকৰ মন্তব্য কমেণ্টৰ জৰিয়তে জনাবলৈ নাপাহৰিব। আজি যিহেতু আজিৰ পৰা আৰম্ভ হৈছে বিধানসভা বাজেট অধিৱেশন। বিধানসভা বাজেট অধিৱেশনত কোনসমূহ বিষয় আলোচনা হ'ল, কি কেনেদৰে হ'ল, সকলোখিনি কথা আজি জনাবলৈ গৈছে। শেষলৈকে চাই আপোনালোকে মন্তব্য কমেণ্টৰ জৰিয়তে জনাব। আৰু এইখিনিতে আপোনালোকক সদায় কোৱাৰ দৰে চেনেলটোলৈ আপোনালোক যিসকল নতুনকৈ আহিছে চেনেলটো ছাবস্ক্ৰাইব কৰাৰ লগতে কাষতে থকা বেল আইকনটো প্ৰেছ কৰি অল কৰি দিব, যাতে নতুন এটা ভিডিঅ' দিয়াৰ লগে লগে আপোনালোকে আগতীয়াকৈ চাবলৈ পায়। যদি ভিডিঅ'টো চাই ভাল পায় লাইক এটা কৰি দিব আৰু শ্বেয়াৰ কৰি দিব বুলি আশা কৰিলোঁ। প্ৰথমটো খবৰ যদি আমি চাওঁ তেনেহ'লে আজি সদনত পীযুষ হাজৰিকা ডাঙৰীয়া আৰু অখিল গগৈ ডাঙৰীয়াৰ মাজত তৰ্কযুদ্ধ হয়। তো এতিয়া বিশেষকৈ এতিয়া আমাৰ কি হয়, যিসমূহ আমাৰ অভাৱ অভিযোগ আছে, যিসমূহ আমাক প্ৰতিশ্ৰুতি দিছিলে সেইসমূহ কাম কৰিব পাৰিবনে নোৱাৰে, বা এই যি অভাৱ অভিযোগসমূহ দাঙি ধৰাটোৱে হৈছে বিৰোধী কৰ্তব্য। আৰু এতিয়া এই যি অখিল গগৈ ডাঙৰীয়াই মন্তব্য কিছুমান কৰিছে শিক্ষাৰ ক্ষেত্ৰতে হওক বা আজি বিভিন্ন দিশত, তো এতিয়া সেইখিনি আৰু উত্তৰ দিয়া নিদিয়াক লৈ তেওঁলোকৰ মাজত সেইখিনি তৰ্ক হৈছে। আৰু বিশেষকৈ আমি যদি কওঁ তেনেহ'লে এই এনেকুৱা ধৰণৰ বিষয়বিলাক তৰ্কলৈ গুচি যাবগৈ নালাগে, কাৰণ কেলৈ তেতিয়া নেকি এই যি আমাৰ যিবিলাক অভাৱ অভিযোগ আছে সেইবিলাক সমাধানৰ দিশে যোৱাতকৈ এই এনেকুৱা ধৰণৰ যদি কামবিলাক হয় বা তৰ্কযুদ্ধৰ নিচিনা হৈ গৈ তেতিয়া সমাধানবিলাক নোলাব। তেতিয়া আজি বিশেষ আমি কেইটামান যদি আমি দিশ চাওঁ তেনেহ'লে শিক্ষাৰ ক্ষেত্ৰতে হওক বা গৃহ বিভাগতে হওক, তো এই বিষয়খিনিক লৈ আজি সদনত এনেদৰে এটা হুলস্থুলীয়া পৰিৱেশ হোৱা দেখা যায় আৰু তৰ্কযুদ্ধত লিপ্ত হোৱা দেখা যায় দুয়োজন নেতাকে। তেতিয়া আগন্তুক সময়ত দেখা যাব কি কেনেদৰে, যিহেতু আজি আমি যদি চাওঁ তেনেহ'লে বিধানসভা প্ৰথমটো দিনত আমি যিদৰে আশা কৰিছিলোঁ যে শিক্ষা বিষয়খিনি যিসমূহ আছে কাম কৰিব লগা, যি প্ৰাদেশিকৰণ হওক, গুৰু দক্ষিণা হওক বা এই যি এককালীন দিয়াৰ ক্ষেত্ৰতে, তো এইখিনি বিষয় উত্থাপন হ'ব বুলি ভাবিছিলোঁ, কিন্তু এতিয়ালৈকে উত্থাপন হোৱা নাই। কিন্তু এটা কথা যে এতিয়া বৰ্তমান সময়ত শিক্ষা ক্ষেত্ৰত কোনসমূহ কাম কৰিব লগা আছে, শিক্ষক নিযুক্তি হ'ব লগা আছে, তো এইবিলাক কথা কিন্তু উল্লেখ হোৱা দেখা গৈছে। বাৰু যিকেইটা নেক্সট খবৰ যদি চাওঁ, অখিল গগৈ কাৰো কথা নুশুনে। এতিয়া বিধানসভা অধ্যক্ষ ডাঙৰীয়াই মন্তব্য কৰিছে যে অখিল গগৈ ডাঙৰীয়াই কাৰো কথা নুশুনে, মুঠৰ ওপৰত তেওঁ নিজৰ কথাটো ক'বলৈ চায় বা ইত্যাদি ইত্যাদি এইধৰণে কোৱা দেখা গৈছে। নেক্সট খবৰ যদি সেইটোৱে আমি যদি চাওঁ, এতিয়া শিক্ষাখণ্ডক যে ছাত্ৰ ছাত্ৰীয়ে যি সুবিধা পাব লাগে সেই সুবিধা পোৱা নাই, যিদৰে তেওঁলোকে সেইখিনি পাঠদান তেওঁলোকে পাব লাগে সেইখিনি পোৱা নাই শিক্ষকৰ অভাৱত, তো এইবিলাক বিষয় উত্থাপন হৈছে। আৰু আগন্তুক সময়ত এইকেইদিন যিহেতু এতিয়া বাজেট অধিৱেশন চলিয়ে থাকিব, তো তাতে যাতে এই যি প্ৰাদেশিকৰণ প্ৰক্ৰিয়া হওক, গুৰু দক্ষিণা হওক, শিক্ষা ব্যৱস্থাটো, শিক্ষা নিযুক্তি, তো এই যিহেতু শিক্ষা ব্যৱস্থাটোৰ ওপৰত অধিক গুৰুত্ব দিয়া হ'ব বুলি কৈছিলে শিক্ষামন্ত্ৰী ডাঙৰীয়াই, তো এই বিষয়খিনি যাতে অতি সোনকালে উল্লেখ হয়। বাকী আৰু আন বিষয়সমূহ যিটো আমি যিহেতু এতিয়া বিধানসভা বাজেট অধিৱেশন আৰু চলিব, আগন্তুক সময়ত বিশেষকৈ সেইখিনি উত্থাপন হোৱা দেখা যাব। কিন্তু তথাপিতো এই শিক্ষা বিষয়টো অতি সোনকালে মানে এই যি বিষয়সমূহ যেতিয়া অভাৱ বা এই যে শিক্ষক নিযুক্তিটো এইখিনি যাতে সম্পূৰ্ণৰূপে এটা বিশেষ তেওঁলোকে সেইখিনি ব্যৱস্থা কৰি তো সমাধান কৰাৰ দিশে আগবাঢ়ি যায়, সেইটোৱে আমি সকলোৱে বিচাৰিম। নেক্সট খবৰ যদি চাওঁ, অখিল গগৈয়ে পীযুষ হাজৰিকা ডাঙৰীয়াক এইটো মন্তব্য কৰিছে যে এই যি কথাসমূহ যি তেনেকৈ উল্লেখ হৈ আছিলে একো ধৰিব নোৱাৰা গৃহ বিভাগৰ কিছুমান ক্ষেত্ৰত, তো এই তেনেকুৱা ক্ষেত্ৰত তেওঁ মন্তব্য কৰিলে যে আপুনি LP স্কুলৰ পৰা সেইখিনি কি কৰক আকৌ আহক। তো এই এনেকুৱা ধৰণৰ কথা কিছুমান উল্লেখ হোৱা দেখা গৈছে। এতিয়া অখিল গগৈ ডাঙৰীয়াই এইটো কৈছে যে মই বিধানসভাত চৰকাৰৰ মুখ বন্ধ কৰি দিলোঁ, চৰকাৰৰ মুখ মই বন্ধ কৰি দিছোঁ, চৰকাৰে যিখিনি কাম কৰিম বুলি কৈছে কৰিব পৰা নাই, মিছাতে সেইখিনি তেওঁলোকে পতাদুল বজাই থাকে, বাকী একো কৰিব পৰা নাই, মুঠৰ ওপৰত মই চৰকাৰৰ মুখ বন্ধ কৰিম আৰু বন্ধ কৰি আহিম। আৰু বিশেষকৈ এতিয়া যি তেনেদৰে পদক্ষেপ লৈছে বিধানসভাত এইটো কৰিব নোৱাৰি, বিশেষকৈ মোৰ মুখখন বন্ধ কৰিবৰ বাবে এইবিলাক তেওঁলোকে সেইখিনি কি কৰিছে নিয়ম উলিয়াইছে, এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াইছে। এতিয়া নেক্সটটো যদি চাওঁ, সেয়া অখিল গগৈ ডাঙৰীয়াই বিধানসভা চৌহদলৈ লাইফ জেকেট পিন্ধি গৈছে। লাইফ জেকেট পিন্ধি তেওঁ সেইখিনি মন্তব্য কৰিছে, প্ৰতিবাদ কৰিছে যে গুৱাহাটীত 1 মিনিট বানপানী মানে 1 মিনিটত বৰষুণ হ'লে বানপানী সৃষ্টি হয়, শিৱসাগৰত কৃত্ৰিম বানপানী হয়। তো এই বিষয়ত মই কিমান তেওঁলোকক জনাইছোঁ, বিভাগৰ কৰ্তৃপক্ষ নাই, কোনো ধৰণৰ কাম নকৰে। তো এনেকুৱা ধৰণৰ লৈ পিনি এটা প্ৰতিবাদ কৰা দেখা যায়। নেক্সট খবৰ যদি চাওঁ, অৰুণাচলৰ পানীয়ে যি সৃষ্টি কৰিছিলে বানপানী, তো সেই বানপানীক লৈ এইখিনি এটা ভূপেন বৰা ডাঙৰীয়াই উত্থাপন কৰিছিলে। আৰু ইয়াক লৈ কৈছে যে আমি যি এনেকুৱা ধৰণৰ এটা পৰিস্থিতি হ'ল যে অৰুণাচলৰ পানীয়ে সৃষ্টি কৰা বান প্ৰতিৰোধৰ বাবে ব্যৱস্থা লোৱা হ'ব বুলি সুশান্ত বৰুৱা ডাঙৰীয়াই মন্তব্য কৰিছে। আগন্তুক সময়ত আমি সকলোখিনি আলোচনা কৰি মেলি আমি কি কৰিম, এটা সিদ্ধান্ত গ্ৰহণ কৰিম আৰু ইয়াৰ বিষয়ে আমি আগন্তুক সময়ত কাৰ্যকৰী কৰিম। তিনিচুকীয়াত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ সেইখিনি তেওঁলোকে প্ৰতিবাদ কৰা দেখা গৈছে। নেক্সট খবৰ যদি চাওঁ, অখিল গগৈয়ে বিৰোধী একলগ কৰাত হাবাথুৰি খাই থকাতকৈ
আমাৰ লগত কি হওক চামিল হওক বুলি বৰদুহিনী আজমল ডাঙৰীয়াই মন্তব্য কৰিছে বৰদুহিনী আজমল ডাঙৰীয়াই মন্তব্য কৰিছে যে আমাৰ লগত চামিল হওক বাকী বিৰোধী ঐক্য তেনেকুৱা ধৰণৰ একলগ কৰা সেইখিনি মাথা মাৰি নাথাকি আমাৰ লগত চামিল হ'লে হ'ব লাগে বুলি এনেকুৱা ধৰণৰ মন্তব্য আগবঢ়াই থকা কৈছে নেক্সট খবৰ যদি চাওঁ প্ৰতিটো সমষ্টিতে কি কৰা হ'ব এখন উদ্যান হ'ব জয়ন্ত মল্লৱ বৰুৱা ডাঙৰীয়াই মন্তব্য কৰিছে যে প্ৰতিটো সমষ্টিতে একোখনকৈ উদ্যান হ'ব আগন্তুক সময়ত কাৰ্যকৰী দিশে সকলোখিনি আগবাঢ়িব নেক্সট খবৰ যদি আমি চাওঁ মোক ভয় কৰি মোৰ প্ৰশ্নলৈ ভয় কৰি আজি বিধানসভালৈ নাহিল মুখ্যমন্ত্ৰী মহোদয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়া মোলৈ ভয় কৰি আজি বিধানসভালৈ নাহিল মোৰ প্ৰশ্নৰ উত্তৰ দিব লাগে বুলি এইদৰে মন্তব্য কৰা দেখা গৈছে অখিল গগৈ ডাঙৰীয়াই তো আজি 6 জুলাইৰ সন্ধিয়া খবৰ এইকেইটা আপোনালোকক জনালোঁ আৰু বিধানসভাত বিশেষকৈ কোনো ধৰণৰ এই যে আমি পাতি আছিলোঁ যি ধৰক শিক্ষাখণ্ড সেইখিনি মই প্ৰাতিকৰণ হওক এককালীন হওক অংগনবাদী এককালীন বা এই যি অৰুণোদয় হওক তো যিহেতু আজি বিধানসভা অনুষ্ঠিত হৈছে আগন্তুক সময়ত যদি চাওঁ তেনেহ'লে নিশ্চয় গুৰুত্ব সহকাৰে এই বিষয়খিনি ল'ব আৰু বিশেষকৈ এতিয়া এই যি এতিয়া শিক্ষাখণ্ড আজি বিষয়টো যদি আমি চাওঁ তেনেহ'লে বিশেষকৈ গুৰুত্ব দিয়া হৈছে শিক্ষা ক্ষেত্ৰত তো আগন্তুক সময়ত নিশ্চয় এইখিনি কথা ওলাব তো সেইখিনি আছিলে ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে আকৌ এবাৰ বহুত বেছি ধন্যবাদ আজিলৈ ইমানেই অন্য এটা ভিডিঅ'তে লগ পোৱাৰ আশাৰে বাই